kardom nilitum karbi kursa chinglo mamai KKCA hinpen tiri pialong kesulang ponbom nalitum kadu kawia thengno ethe alam pachini gangtung do khei kedoan mate sumsiang jati jabor kaprek sitame mate karbiam sitame nalitum yang si somsuri si sosea keso nang bang arjong long do plotangte nabang so keso penga cepa meji aphan nilitum KKCA long nahumri iktame nilitum along nahumri pen nalitum akeso cepa jok pon longji la pena duntu nilitum nabang so aron ke klem pon lake karbi kursa chingro mai pela bangke aron barim hempu mukrang pira singja arnam pharo aron atang pesi hakko pirthe plangra pesi nitum nang ke klem nang kedang lasi nilitum pen kapachinia teng penai tum na kahumri pen nabang so keso don ra pen kadu ko be pen reng dok reng ni kidora pen je phansi nitum KKCA hin pen nalitum aphan pachini pon no kardom লাংলক সোসাইটি তকবিগত প্রি ক্রিসমাস উদযাপন কয়লামাটি দেগ্রুম নদীর RCC ব্রিজ নির্মাণ ৰংমংবে টাউন কমিটিৰ সদস্যসকলৰ শপত গ্ৰহণ বালিপথাৰৰ এটা স্বাস্থ্য উপকেন্দ্ৰক লৈ ৰাইজৰ অসন্তুষ্টি ডংকা সিংথু খেলপথাৰত APSLCৰ কাৰ্যকৰী সভা অনুষ্ঠিত নমস্কাৰ পুৱাৰ বাতৰলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই গংগুত্ৰী বৰা শনিবাৰে কাৰ্বি আংলঙৰ চামেলাংছ কেথলিক চাৰ্চৰ অন্তৰ্গত লাংলক্স চাৰ্থে তকবিগাঁৱৰ নিবাসী কেথলিক সম্প্ৰদায়ৰ লোকসকলে প্ৰি ক্ৰিছমাছ উদযাপন কৰে উল্লেখযোগ্য যে বেঞ্জামিন টেৰনৰ উদ্যোগত অনুষ্ঠিত এই অনুষ্ঠানটিত প্ৰাক্তন কেটিকিছ বেঞ্জামিন ৰংহাং চামেলাংছ চাৰ্চ কমিটিৰ সভাপতি সূৰ্য টেৰন বৰ টেৰন উইলিয়াম ৰংপি প্ৰমুখ্যে স্থানীয় কেথলিক সম্প্ৰদায়ৰ লোকসকলো উপস্থিত থাকে চামেলাংছৰ পৰা জিৰচং তেৰাঙৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ 25 নং নিলিপ MSC পৰিষদীয় সমষ্টিৰ অন্তৰ্গত কয়লামাটি স্থিত দেগ্ৰুম নদীৰ ওপৰত RCC ব্ৰিজ নিৰ্মাণ কাৰ্য বহুদিন ধৰি চলি আছিল এই নিৰ্মাণ কাৰ্য আগন্তুক 2021 চনৰ এপ্ৰিল মাহৰ ভিতৰত সম্পন্ন কৰা হ'ব বুলি ঠিকাদাৰ আলম খানে স্থানীয় ৰাইজৰ আগত মত পোষণ কৰে উল্লেখযোগ্য যে এই শনিবাৰৰ কাৰ্যসূচীত চৰকাৰী গাঁওবুঢ়া লৰেন্স টেৰন কাছমাৰী পলিং চেণ্টাৰৰ সভাপতি ফিলিপ টেৰাং কয়লামাটি ডেভেলপমেণ্ট কমিটিৰ সম্পাদক বচন ৰংফাৰ হৰসিংবে মোহন টেৰাং প্ৰমুখ্যে বহুতো লোক উপস্থিত থাকে লগতে স্থানীয় ৰাইজে ঠিকাদাৰ আলম খান ক্ৰমে স্থানীয় চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে নীলিপৰ পৰা মছেছ টেৰণৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া কি আসলে এটু 16/1 বড়পথাৰ ডিভিজন আণ্ডাৰত এটু কয়লামাটিৰ ব্ৰিজটো আগত সঞ্জয় ফাঞ্চুনামতি আছিলে তাৰপিছত কেনসেল কৰি কিনি খৰসিং এণ্টি ছাৰে তেতিয়া HOD মিনিষ্টাৰ আছিলে কামটো মোক দিলে আমি কামটো আৰম্ভ কৰিলোঁ পুৰা পিছতে প্ৰব্লেমটো কি হৈছে টেকনিকেল ডিপাৰ্টমেণ্টেলি সয়েল টেষ্টটো কৰা নাছিলে সেইটো কাৰণে তলত ৱেলৰ তলত পাথৰটো আহি গ'ল তাৰপিছত আমি কাটি অৱস্থা নাই তাৰপিছতে এতিয়া কাটিখিনি লাষ্টত একটা ৱেলটো ক্লিয়াৰ হৈছে ছেকেণ্ড ৱেলত আকৌ আমি ফচিলোঁ তাৰপিছত ইয়াতে আমাৰ সন্মানীয় CM ছাৰ তুলিৰাম ৰাঙাং ছাৰো বহুত আহিছে ইয়াতে আহি পেলাই কৈছে যে কামটো সোনকালে হ'ব লাগে আৰু মই আগতো CM ছাৰক মই প্ৰমিছো কৰিছে যে মই অমুক দিন ক্লিয়াৰ কৰিম বুলি কিন্তু প্ৰব্লেমটো টেকনিকেল প্ৰব্লেম যে এইটো ৱেলটো ফচা কাৰণে মই কথাটো ৰাখিব নোৱাৰিলোঁ Adelong Kaylamati Degrum Maro Adelong Kim Along Stameni Lihin Penta Itum CM Apanta Churu Partiglo Lapen ke Department tum hana churu lo contractor hana churu partiglo Nilitum kachuning ria teng pen labang so delong nang patang tipa prap nang ipu pen non alang li contractor masame chipulo March April la chekleon thom pliang bong pen bangke 2021 na bangke patang vek populo
কাৰ্বি আংলং চাৰিটাশাখিনা পৰিষদৰ 17 নং চচিংঘেণ্টা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ৰংমংৱেত নৱনিযুক্ত সদস্যৰ শপত গ্ৰহণ অনুষ্ঠান শনিবাৰে অনুষ্ঠিত হৈ যায়। কাৰ্বি আংলং চাৰিটাশাখিনা পৰিষদৰ EM কাছে ৰংপিপিৰ তত্বাৱধানত অনুষ্ঠিত এই সভাত ৰংমংৱে টাউন কমিটিৰ সদস্য চেয়াৰমেন সোণাৰাম তেৰাং, ভাইচ চেয়াৰমেন পুৰু তেৰাং, ৱাৰ্ড কমিছনাৰ বীৰেন তেৰণ, ৱাৰ্ড কমিছনাৰ খৰচিং টংপি, ৱাৰ্ড কমিছনাৰ ৰিবিকা তেৰাংপি ক্ৰমে কাৰ্বি আংলং চাৰিটাশাখিনা পৰিষদৰ EM মংগল সিং টিমুং, দৰসিং ৰংহাং, তুলেন্দ্ৰ ব্ৰহ্ম, জয়ৰাম ইংলেং, লংকি ফাংছ, সীমা ৰংহাংপি প্ৰমুখ্যে বহুতো লোক উপস্থিত থাকে। উল্লেখযোগ্য যে ডেংপি লাংছ ইউথ ক্লাব তথা DLYCৰ তৰফৰ পৰা ৰংমংৱে টাউন কমিটিৰ নৱনিযুক্ত সদস্যসকলক কাৰ্বি পোহৰে সম্বৰ্ধনা জনায়। ৰংমংৱেৰ পৰা দিলীপ তকভিৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া। program putak etethini nang than kang ikta dak pa bo da meeting lo na thanai lo ka do ko thanai lo ka le la da pana ning kan pen hai tum kan be lo district lo de pen pini je la da town committee mane non ke municipality board usip municipality board da pel tum da ke pini ke selected abudi hai elected la bang ke bo bane than thaka lo da je non 6 ma do to hai 1 বছর 2 বছর do to hai ladak area pura demarcation kui peme po ward 4 do non 4 pen ke mana do to hai ke ban to nahi pusi state pen ke kubom hai di asila soba area te expansion do to hai aso area ke mola bhutar Ketika Karbilo Autonomous Council voter list, assembly, MP election, asana voter list dak prepare kuripo. Solo polotangte one award doma latum kuson se Karbilo Autonomous Council election a process ma ason thotsi alang litumta hes na ko latumta nomination pidna ko. কাৰ্বি আংলং চাৰিটাশাখিনা পৰিষদৰ 22 নং সৰুপথাৰ পৰিষদীয় সমষ্টিৰ বালিপথাৰ অঞ্চলৰ অন্তৰ্গত চেনচবে নামৰ গাঁৱত স্থিত চেনচবে স্বাস্থ্য উপকেন্দ্ৰ বিগত 3 দশক ধৰি থকাৰ পাছতো এই উপকেন্দ্ৰত কোনো ভাল চিকিৎসক তথা নাৰ্ছ নথকাৰ বাবে স্থানীয় ৰাইজে অতি শীঘ্ৰেই এই উপকেন্দ্ৰত ভাল চিকিৎসক তথা নাৰ্ছ থকাৰ অতি আৱশ্যক বুলি জনায়। উল্লেখযোগ্য যে উপকেন্দ্ৰলৈ অহা যোৱাৰ বাবে পথ মেৰামতি কৰি দিয়াৰ কাৰণে স্থানীয় ৰাইজে আমাৰ এই প্ৰতিবেদনৰ জৰিয়তে স্থানীয় চৰকাৰক অনুৰোধ কৰে। বালিপথাৰৰ পৰা যত্ন সিং বেৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া। শনিবাৰে APSLCৰ কাৰ্যকৰী সভা অনুষ্ঠিত হৈ যায়। এই অনুষ্ঠানটিত সংবিধানৰ ষষ্ঠ অনুসূচীক অধিক শক্তিশালী কৰা, অনা কাৰ্বি লোকসকলক ভূমি প্ৰদান নকৰিবলৈ আৰু খিলঞ্জীয়া লোকসকলক ভূমিৰ পট্টা প্ৰদান কৰিব লাগিব বুলি JI কাঠাৰে নিজৰ ভাষণ প্ৰসংগত দোহাৰে। উল্লেখযোগ্য যে সংগীত ৰংপিৰ তত্বাৱধানত অনুষ্ঠিত এই সভাত জন ইংটি কাঠাৰ, বাবুল ৰংপি, আংটং ইংটি, সুৰেন ক্ৰামচা প্ৰমুখ্যে বহুতো লোক উপস্থিত থাকে। চামেলাংছৰ পৰা জিৰচং তেৰাঙৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া। Kikim ahon buka cini ne pena jok sehadi jula UPDS atum taka polal la pen hala MOU ke tok betala sega polal hala dak polal de rama lasi alang litu long liaron ason si tok tu de non la dak na itu la UPDS tu agreement along anda teknologi dak polong na dak polong dak tok dora lai memorandum ta tumi dik lo lo DC phanta pidam lo thanam lo ha borlang phera lo sarthe chinthong aro ke la son akahe no claim bange uttom mujumdar alang lipan ke police phan case pidam aju ta police ta aju ke deng de la ta wang lo la ta police tumban bodnam nang ne ho alang litum wang lo seta wang pen FIR deng pit pen ajo mat arlo so hala a victim
ke pholok arlo so phanjong si medical pon phita son de messenger pot lo non ge medical ta puthot ar ni si ke pon thu lo lai hui jo ke chok chia son ke so bang phu pan son nang tu pi pi ha so bang phu di ni ki kerap det la se di rong hala rong asora tum anta ka che plan idet eson ke hedi arni kang sambai troxy rai si tim apor rong ang bong muthe alang li hemepi apenan ciklojon nira ciklo jon rai si tim aprang si thilang asopo akleng bang ningkan sirkevet lang adun thu bang ningkan pho la pen non akibisia bang ciklojon plivet lang amar hedi alang li ke ningke oi si dobom he marlo lason husi lason ke claim dun akahe no ka me claim dun ka che plan ide ta theke ili tuma rong servant cap of it six schedule implement me det six schedule jong si implement ra hala paragraph 3 pen clause sub paragraph 1 la pen ke clause e f g ateng pen kam claim son te hadak village police doji ke di village police phala dak ki biji arondo ke la do son te lai ho ka hino che plang ple de ji pot lo angen non ke aku ka bisarta rong asora matsi servan kap mansi bisar un de ji pot lo la so moni da phan la utom mujumdar ame thang chot kalilang a ik akleng abang ta son si ke claim ta ha batai la hem si amat son dai si bang apiso phan jat phan ke claim akahe no akam ke claim la si rong asor ke pulo nang tum dak pen thura dam nang ji pul he amat bangke bongali dengan riset jo amat bihari tum phan logai amat bihari ar lo sosi bangke FIR kapre ki pitu ne tum phan nang plung jipu puyo FIR ki pitu ke lapen ke la mujumdar tum phan poisa ke hang pu extortion pu si bangkes ki pitu la puyo ange non ke pilo ange non ke tum judicial court body ke do non ke anke ili tum karbi tum ka chedan dun sum krung lo $60 teng kali det lo ke judicial court do ke non ke judicial court along dam nang ji la helo non itum ki sunga kam ke la sinil itum ke $60 pang tang nang ji pura ke pu pare la helo ala thank you আজিৰ বাতৰি ইমানে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই বিদায় লৈছো চাই থাকিব 365 নিউজ ইণ্ডিয়া